तुमको चुने, बस बात दिल की सुने, दुनिया को भूल कर तेरे ही ख्वाब बुने, तुझ में ঈশ্বর ইমান নির্জয় নকর সকলে প্রার্থনা শুনে ঈশ্বর আপনি ইমান দিলে করি হওয়া ভক্তির ফলস্বরূপে আপনার কুলাত তুলিছে নিষ্পাপ কন্যা এই নিষ্পাপ দেবকীটোৰ প্ৰতিপালনৰ দায়িত্ব আজিৰ আপোনাৰ হে ভগৱান ইমান দিনে উপাহৰ থকা মোৰে বুকুখনে হাতে শিশুটিৰ স্পৰ্শ পাই নতুনকৈ জীয়াই থকাৰ অপাৰ হেঁপাহ আপোনালোকে আজি এটা পৰিচয় দিয়ক পিতৃ মাতৃ মৰম স্নেহেৰে ভালেই কৰিলে মা নহলে ভাবিয়ে মানে ষ্টৰী এটাই পৰ্টেলে দিনটো বজাই থাকিলে অ মা স্বৰ এটা নহয় তুমি মোক হাত মাৰিলেও মই বেয়া নাপাওঁ কিন্তু সেই ছোৱালীজনীক মোক লাগে কি কৰি পাখণ্ড আৰে যি শুনিলা তাকেই ক'লো যিকোনো মূল্যৰ বিনিময়ত তাইক মোৰ নিজৰ কৰি ল'মেই আৰু তাইৰ কাৰণে মইতো সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত আছো যি ত্যাগ কৰ কৰি খা কিন্তু নিৰ্বাচনৰ আগত মোৰ ৰেপুটেশ্যন নষ্ট নকৰিবি নহ'লে মই তোক চিনি নোপোৱা মনত ৰাখিবি আমি বোলে প্ৰয়োজনত তোৰ দৰে অবাধ্য পুত্ৰক ত্যায্য পুত্ৰী কৰিবলৈ খাব নকৰোঁ ত্যায্য পুত্ৰ হ'ব নেকি হ'ব ধন্যবাদ বহুত ধন্যবাদ তোমাক কি নাম তোমাৰ নমস্কাৰ মোৰ নাম মাধৱ হাজৰিকা আপুনি মানুহ নহয় আপুনি আমাৰ বাবে দেৱদূত বিপদত শিৱ বাবাক পঠিয়াই দিয়া আপুনি আজি আমাৰ বাবে দেৱদূত আপোনাক বহুত বহুত ধন্যবাদ মোৰ বাবে মোৰ যে চুগাৰৰ লেভেলটো হাই কি সেই বুলি ধৰিব নোৱাৰা বাবে শিকাইছেগে মাধৱ ছাৰ এতিয়াৰ পৰা কিন্তু এইবোৰ নচলো এতিয়াৰ পৰা চুৰু ধৰা পৰিব আৰু ড্ৰাগছ বেপাৰী জালত পৰিব তাৰ বাবে মোক মোৰ সহায় আৰু মই কি সহায় কৰিব পাৰোঁ আপোনাক বহুত কিবা কিবি কৰিব পৰা তোমাৰ বিষয়ে সকলোবোৰ কথাই কৈ মোৰ দৃষ্টিত তুমি অপৰাধী নহয় তুমি এজন অসহায় প্ৰাণী সেয়েহে ড্ৰাগছৰ বেহা উৎখাত কৰিবলৈ তুমি হ'ব লাগিব মোৰ গোপন বহু বেছি সমস্যাৰ ভাৰাক্ৰান্ত মোৰ এই জীৱন মই মৰি মৰি জীয়াই আছো ছাৰ তোমাতকৈ বহুত দুখীয়া মানুহ আছে এই পৃথিৱী গতিকে ভাগি পৰিলে নহ'ব সংগ্ৰাম কৰা এদিন নিশ্চয় ভাল হ'ব ৰবিৰাম ছাৰ Mona
ধুনীয়াছে গোটাই ভাল মোক চলাব নালাগে তন্দুৰী তিৰোতাৰ দৰে ইমান ধুনীয়া লাগিছে চালে তোমাৰ মেকআপ কৰি দিয়া ছোৱালীজনী ক'ত গ'ল আপুনিও মেকআপ কৰিব কৰিব লাগিছিল ইছান অকণমান বুঢ়া হ'লো যে চালো কুকুৰা হুতুৰি পৰিছে মেকআপ কৰিলে কিজানি এইবোৰ ঢাকিবই পাৰোঁ সঁচা কথা ন আচ্ছা তাই ভিতৰতে আছে মই ঠিক কৰি সেইকাৰণে নিৰাপদ হতা ইয়ালৈকে মাতি এই বিয়াটো চকী ফলাই ধৰিলো কথা আৰু মই পিছে সাধাৰণ ৰাইজৰ লগত খোৱা বোৱা কৰিয়ে ভাল পাওঁ বিশেষকৈ এই বিয়া সভাত ময়ো ভাল পাওঁ নহয় ছাৰ সেই যে জুইত বনোৱা খালি ছাগলী মাংসৰ পোৱা নাই ঐ কি মজা লাগে ন ছাৰ সেই যে ৰঙালাও আঞ্জাকণ কি সোৱাদ লাগে চিগুৰি আঞ্জাৰ সোৱাদেই বেলেগ যিটো কিন্তু ঘৰত পোৱা নাযায় এইডাল লুচি পোলাও খোৱাটো আপত্তি নাই নহ'লে অসমীয়া জলপান আৰু চাউথ ইণ্ডিয়ান এই দেখিছো নহয় মেডাম বাহিৰত কি বিধে বিধে সম্ভাৰ লৈ পেলাই খালে ওলাও ছাৰ বিশেষ কিন্তু বিয়াত আপোনাৰ স্বামীক দেখালে যে তেখেত বাৰু ইয়াত নাথাকে নেকি নাথাকে তাৰমানে ব্যৱসায় বাণিজ্য আপুনি অকলে চম্ভালে ল'ৰা দুটা আছে সিহঁতে অসহ্যাৰ নিশাটোতে মৰিহালেৰ জোৰ কি কৈ গ'ল শুনিলি তোক জনমৰ শিক্ষা দিব দিছো আজিৰ পৰা তোক আমি জনমৰ শিক্ষা তোৰ একো চিন্তা